নমস্কাৰ মই সুপ্ৰিয়া ভূমিজ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটিলৈ আৰু মই সদায় কেমেৰা বেক চাইডে কাম কৰি থাকোঁ সেয়া হওক মিউজিক ভিডিঅ' হওক বা এনেকুৱা শ্বৰ্ট ফিল্মেই হওক যেনেকুৱা ধৰণেই নহওক সদায় এছিষ্টেণ্ট হিচাপে কেমেৰা বেক চাইডে কাম কৰি থাকোঁ তো আজি মই প্ৰথমবাৰৰ বাবে কেমেৰাৰ ফ্ৰণ্টত এটি সৰু কেৰেক্টাৰৰ কাৰণে গৈছোঁ আৰু কি হয় ভগৱান জানে এটা সৰু কেৰেক্টাৰ আছে এনেকৈ ইয়াতো শ্বুটিঙতো আপুনি এচিছেই কৰিব লাগে মোৰ কেৰেক্টাৰটোৰ লগতে মোৰ নিজৰ কেৰেক্টাৰটোৰ লগতে মোৰ চিনেমাখনতো মিলি গৈছে তাতো মই এচিছেই কৰিব লাগে এছিষ্টেণ্ট ডাইৰেক্টৰ হিচাপে মই কাম কৰিব লাগে তো নাজানো আৰু কি হয় প্ৰথমবাৰ এনেকৈ কৰিব ওলাইছোঁ তো অনুৰাগ দা কেঁচা লগা আচ্ছা লাগে বহুত আচ্ছা লগা ভাল লাগিছে তাই অভিনয় কৰিছে আৰু যিহেতু তাই গানৰ ক্ষেত্ৰত হওক এইবোৰ এছিষ্টেণ্ট ডাইৰেক্টৰ কৰি থাকে এইবাৰ ফিল্মখনটো তেখেতে তাই কৰি আছে পশ্চিমত আছে পশ্চিম আৰু বিভাগে এছিষ্টেণ্টতে আছে তো তাই অভিনয় কৰিছে ভাল লাগিব এই অভিনয় সকলোৱে চাব ডিম্পুকচি বুঢ়া আহিছিলে কেৰেক্টাৰ এটা কৰিছোঁ এইটো হ'ল আৰু তোমাৰ বাগানৰ ল'ৰা এজনো লাগিছেনে বাগানী এই ডাইৰেক্টৰ কৰিছে তাত ডাইৰেক্টৰ কৰিব মই ডাইৰেক্টৰ আৰু মোৰ মানে সেইটোৰ লগত মিলি গৈছে মজা আৰু ইনো তাই ধুনীয়া দিছে হিৰোইনৰ লগতে ধুনীয়া আৰু এতিয়া আপোনালোকে এটা চাব লাগিব খালি অকল হেবাং এটা নামে আহিব হেবাং চলচ্চিত্ৰখন সকলোৱে চাব বুলি আশা ৰাখিছোঁ ধন্যবাদ এইফালে আমাৰ ডাইৰেক্টৰ আছে ন ডিম্পুদা আজি কেনেকুৱা অনুভৱ হৈছে মই কেমেৰাখন বেকত কাম কৰা মানুহ আজি কেমেৰা আগত আহি গৈছোঁ আপোনাৰ কেনেকুৱা লাগিছে মোৰ সৌভাগ্য তাৰমানে সুপ্ৰিয়া আজি মানে মোৰ চিনেমাত অভিনয় কৰিব সৌভাগ্য তাৰমানে ইমান ডাঙৰ এগৰাকী সফল অভিনেত্ৰীক আজি পাইছোঁ তো ভাল লাগিছে নাই তাই মানে সদায় বেকত কাম কৰি থাকে তো আজি প্ৰথমবাৰৰ কাৰণে সৰু কেৰেক্টাৰ এটা তাই কৰিবলৈ লৈছে তো কৰিব লাগে আশা কৰোঁ তাই খুব ধুনীয়া কৰিব আৰু মোৰ মানে ডিম্পুদাই মিলাই আছিলে নেকি নাজানো সুপ্ৰিয়াক মই এচিছে দিম তাই এচিষ্ট কৰেতো তাই কেৰেক্টাৰটো এচিষ্টে হয় সেইটো কাৰণে আমাৰ শ্বুটিঙৰ শ্বট এটা আছে সেই শ্বুটিঙৰ শ্বটটোত মানে তাই এচিষ্টেণ্ট ডাইৰেক্টৰ কাম কৰিব মানে তাৰপৰা আৰু দেখাই আছোঁ চবকে মই কোন আহিছে এয়া ভণ্টি তাৰপিছত এয়া ভণ্টিৰ মাক সকলোৱে বহুতে চিনি পায় হয়তো বহুতে চিনি পায় তাৰপিছত এয়া পুলকি বা পালকি বা বহুত কনফিউজ হয় তেওঁৰ নামটো লৈ পুলকি আছে সেইটো বস্তু লৈ বহুত কনফিউজ হয় এয়া কুঁৱলী বা তেওঁ ধেমাজিৰ পৰা আহিছে এতিয়া বৰ্তমান যোৰহাটত আমাৰ শ্বুটিং হৈ আছে আৰু এখেতলোকৰ মই নামটো পাহৰিছোঁ কিন্তু আপোনালোকৰ নামবোৰ জনাই দিয়ক সকলোৰে মই বিজয় গগৈ মোৰ নাম প্লাৱন দত্ত আচ্ছা একদম বহুত ভাল এক্টিং কৰে মই দুইজনকে অডিশ্যনত লগ পাইছোঁ বহুত ভাল এক্টিং কৰে দুইজনে আৰু এইফালে আপোনালোকে চাই আছে যে বাগানৰ কিছুমান পৰিৱেশ এইফালে ল'ৰা ছোৱালীবোৰ গৈ আছে দেখিছে একদম বাগানৰ পৰিৱেশ মই আপোনাক ওচৰৰ পৰা দেখাবলৈ চেষ্টা কৰি আছোঁ আৰু সেইফালে দেখিছে আৰু এয়া ড্ৰোনৰ শ্বট ল'বলৈ ৰেডি হৈ আছে এয়া ৰাজীৱ দা ড্ৰোনখন উৰুৱাইছে কিবা হয় নহয় কেমেৰা ড্ৰোন হ'ল ন ৰাজীৱ দাই পুৰা ড্ৰোন চলাইছে বহুত ধূলি উৰুৱাই দিছে ড্ৰোন চলাই বহুত ভাল লোৱা হয় ইমান ধুনীয়া ড্ৰোন উৰুৱাই বহুত ভাল লগা হয় ইমান ধুনীয়া ড্ৰোন ওলাই কিন্তু চবৰে মুখত ধূলি বিয়পাই দিয়ে আৰু সেয়া হৈছে ৰঙা চোলা পিন্ধাজন অসমৰ ডেকা পুৰা একদম শ্বটৰ কাৰণে ৰেডি হৈ আছে সেয়া হাত ওপৰলৈ দি দিছে তেখেতে বাগানৰ পৰিৱেশটো আপোনালোকে চাওক কিমান ধুনীয়া এইফালে একদম ৰাস্তা সেয়া বেলি একদম গৈছে আৰু অকণমান আছে দেখিছে বেলিটো গৈছে অকণমান আছে আৰু তাৰপিছত আমাৰো আৰু পেকআপ হৈ যাব বেলিটোৰ ওপৰতে কথা যিহেতু আমাৰ পুৰা ঐ তহঁতি পাতবোৰ নষ্ট নকৰিবি ঐ চিঙি সিহঁতৰ দেখিছেনে পুৰা ফূৰ্তি সিহঁতে ৰাজীৱ দাই ড্ৰোন চলাইছে আৰু সিহঁতে ড্ৰোনৰ লগে লগে পুৰা দৌৰিছে বহুত দূৰ গ'লগৈ দৌৰিছে বেটি উঠা না চেণ্ডেল খুলি উঠিব দিয়া টপলে নালাগে চিধা আহিম আহা মই ধৰি দিছোঁ আহা যোৱা এই থাকি গ'ল সেই অসমৰ ডেকা একদম পুৰা দৌৰত ৰেচ লগাইছে কোনে পায় অসমৰ ডেকা টি ষ্টেট প্ৰাইভেট লিমিটেড সৰু চৰাই টি ষ্টেটো আজি আমাৰ শ্বুটিং হৈ আছে এখন অভিজিত শৰ্মাৰ ভাগৰ বাগান হয়
এয়া শ্বুট চলি আছে আৰু আমি গৈ আছোঁ আৰু এতিয়া বৰ্তমান মোৰ ডাইৰেক্টৰ হৈছে লাকিদা ফাৰ্ষ্ট টাইম কেমেৰা আগত আমি সদায় কেমেৰা ফ্ৰেমৰ পৰা খেদে আমাক ৰোল কৰাৰ পাছত আজি চাওঁ কোনে খেদে আমাক আজি ওলামেই আমি আজি আমি কেমেৰা বেকত নহয় আমি আজি কেমেৰাৰ আগত কেমেৰা বেকৰ মানুহ এক্টিং কৰিবলৈ আহিছোঁ সেয়া আমাৰ মানে বহুত ডাঙৰ আমাৰ ভাগ্য বহুত ডাঙৰ সুযোগ হয় নে বাৰু হেবাঙৰ ভাগ্য আমি এক্টিং কৰিছোঁ তাত এখন লৈ থাকোঁ আজি সঁচা সঁচিকৈ কেমেৰা আগত ল'বলৈ গৈছোঁ আৰু এখন সঁচা সঁচিকৈ লওঁ মানে আজি আমি এক্টিঙতে গৈছোঁ মানে হয়নে বাৰু সেয়া তেখেতে পূৰা একদম আমি ৰেডি পুৰা ফুল ৰেডি মানে ফুল ৰেডি আজি এক্টিং কৰিবলৈ পূৰা ৰেডি আমি একেচাটতে দিব পাৰিম নে নোৱাৰিম বাৰু নোৱাৰিলে বেয়া লাজ পাম সদায় বেলেগক গালি পাৰি থাকোঁ আমুকটো হ'ল আজি নিজে পাৰিম নে চাওঁ কি হয় কি নহয় मैं एक चीज़ दिखाने वाली हूँ हम लोगों का हेबांग का हीरो 1 2 3 আমাৰ সুন্দৰ পৰিৱেশৰ মাজত শ্বুটিঙত আছে আমাৰ হেবাঙৰে মুখ্য চৰিত্ৰত ৰক্তিম ৰঞ্জন বৰচেতিয়া আপোনাৰ অনুভৱটো কেনেকুৱা অনুভৱটো বহুত ভাল ভাল অনুভৱ যি আছে যেনেকৈ কৰিছে চব মতে কৰি যাম বঢ়িয়া হেবাঙৰে মুখ্য চৰিত্ৰ অভিনয় কৰি পৰৱৰ্তী পৰ্যায়ত কি পৰিকল্পনা ভাল আমাৰ লাকি বৰা ডাঙৰীয়া আছে কোৰিওগ্ৰাফাৰ আৰু এটা ভিডিঅ' ডাইৰেক্টৰ সবতে আছিলে এখেত এতিয়া ইয়ালৈ প্ৰমোশ্যন পালে মেইন চিফ डायरेक्टर हम अभी प्रमोशन पाया है इस शूटिंग में चीफ असिस्टेंट डायरेक्टर का अभी एक प्रमोशन पाया है डायरेक्ट एक्टिंग करने के लिए प्रमोशन भी पा गया है हम इतना प्रमोशन लकी दा हम आज खुश हो गया है आज क्या हमारा फ्रूटी में तो खुआ भाती नहीं खाया है क्या और ये हम लोगों का शूटिंग के स्पॉट में आया है অসম का डेका है ये है दिखा के मेरा चैनल भी অসম का डेका हो जाएगा আমি পাৰ্চীৰ ঘৰত পালোহি বাঙালত শ্বুট শেষ হ'ল আজি পাৰ্চীহঁতৰ ঘৰত শ্বুট আছে পাৰ্চী হৈছে আমাৰ হেবাঙৰ হিৰইন হ'ব দেই কথাটো ভাল হোৱা নাই আৰু এতিয়া আমি আহি আছোঁ পাৰ্চীহঁতৰ ঘৰৰ পাকঘৰলৈ এয়া পাৰ্চী মাকে চবকে চাহ দি আছে ক'ত গ'ল বহুত কষ্ট হৈছে তেখেতৰ আমি একদম আমনি দি দিছোঁহি আহি আমি শ্বুট কৰিব লাগে যাব লাগে খোৱা বোৱাটো আৰু এতিয়া আহি গৈছে আৰু চাহৰ ঝেমেলাটো তাৰপিছত সেইটো ৰুমত আমাৰ সমস্ত মানুহখিনি আছে তাৰপিছত ইয়াত আমাৰ আছে একদম হেবাঙৰ হিৰো চবে চাহ খোৱাত ব্যস্ত এইফালে নতুন দোস্তি গঢ়ি লৈছে আছে হেল্ল' হাই চব দিছে চবে কমেণ্টত কৈ দিব হেল্ল' হাই বুলি অনুৰোধ আছে আমাৰ সুপ্ৰিয়া বায়ে বহুত কষ্ট কৰি এটা ইউটিউব চেনেল খুলিছে হয়তো বহুত মানে কোৱা প্ৰনাউন্সিয়েশ্যন হয়তো বহুত ভুল হৈছে তেওঁক ক্ষমা কৰি দিব আৰু তেওঁক বহুত যাতে ছাপোৰ্ট কৰে বহুত কষ্ট কৰিছে তেওঁৰ এই ভিডিঅ' অকল এইটো ভিডিঅ' নহয় সকলো ভিডিঅ' যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তেওঁৰ চেনেলটো যাতে এনেকুৱা আগবাঢ়ি যাব পাৰে দেখিছে মোক ইমান ছাপোৰ্ট কৰিছে পোৱালি আমাৰ ফেভৰেট তাই মোৰ মই তাইৰ ফেভৰেট থেংক ইউ দেখি
ইয়ো বাবা মৰম লগা ভণ্টি তোমাৰ নামটো কি মিঠি মিথি বহুত ধুনীয়া এক্টিং কৰা বহুত মৰম লগা ভণ্টি আৰু আজি আমাৰ নাইট শ্বট আছিলে ইয়াতে শেষ হ'ল বহুত ধুনীয়া এটা পৰিৱেশ মানে ছেটিংছ মিলাই লৈছোঁ বহুত ভাল লাগিছে বহুত দিনৰ মূৰত এনেকৈ হেৰি কৰিছোঁ পাৰ্টি নিচিনা হৈ গ'ল একদম পূৰা পাৰ্টি পূৰা পাৰ্টি ইয়াতে আছে লগ हमारी पारी हो रही है हम हैं ए मिठी है और लाइट ऑफ हो गया आप पार्टी हो रही है पार्टी हो रही है ধুনীয়া এটা পৰিৱেশ আৰু আজিলৈ ইয়াতে আমাৰ পেকআপ হৈছে আজিৰ দিনটোৰ তো সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব ধুনীয়া ভিডিঅ' বনাই দে ছাবস্ক্ৰাইব কৰিব ঠিক আছে বাই বাই আকৌ লগ পাম সকলোকে